অলিম্পিকৰ পৰা আহিছে এটা ডাঙৰ খবৰ ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক নমস্কাৰ মই নবদৰ আপোনালোক সকলোকে স্বাগতম জনাইছো এণ্ড ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ আপোনালোকে যদি এনে ধৰণৰ খবৰসমূহ সময়মতে বা সকলোতকৈ আগত পাব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব অলিম্পিক ইতিহাসৰ ভাৰতৰ প্ৰথমটো গোল্ড মেডেল আহিছে এথলেটিক্সত ভাৰতীয় এথলেটিক নীৰজ চোপ্ৰাই প্ৰথমটো গোল্ড মেডেল অৰ্জন কৰিছে লাষ্ট 120 ইয়াৰ্ছৰ দ্বিতীয়টো সেকেন্ড ইন্ডিভিজুৱেল গোল্ড মেডেল লাভ কৰিলে নীৰজ চোপ্ৰাই এথলেটিকত লাভ কৰিছে গোল্ড মেডেল এথলেটিকত ভাৰতৰ প্ৰথমটো গোল্ড মেডেল আনিলে নীৰজ চোপ্ৰাই গোল্ড মেডেল অনাৰ লগে লগে ভাৰতৰ ৰেংকিং নিশ্চয় টপ 50 ৰ ভিতৰলৈ আহি পৰিব নীৰজ চোপ্ৰাই জেভলিনত দুটা এটেম্প কৰিছিল প্ৰথম এটেম্পটো আছিল 87.3 মিটাৰ আৰু দ্বিতীয়টো এটেম্প আছিল 87.5 মিটাৰ নীৰজ চোপ্ৰাই অলিম্পিকত গোল্ড মেডেল পাবৰ বাবে কেনে ধৰণে কষ্ট কৰিছিল আপোনালোকে তাৰ অনুমান এনে ধৰণে লগাব পাৰে আজি 2 বছৰৰ আগত নীৰজ চোপ্ৰাই জেভলিন থ্ৰো কৰিছিল 70 ৰ পৰা 75 মিটাৰৰ ভিতৰত 70 ৰ পৰা 75 মিটাৰৰ ভিতৰত জেভলিন থ্ৰো কৰি বৰ্তমান তেওঁ অলিম্পিকত টকিঅ'ত যি অলিম্পিক হৈ আছে এই অলিম্পিকত তেখেতে 87.3 মিটাৰ আৰু 87.5 মিটাৰৰ থ্ৰো কৰি এটা ৰেকৰ্ড কায়ম কৰিলে 2021 অলিম্পিকৰ প্ৰথমটো গোল্ড মেডেল ভাৰতলৈ আহিল নীৰজ চোপ্ৰাৰ দ্বাৰা নীৰজ চোপ্ৰাই এথলেটিকত গোল্ড মেডেল অৰ্জন কৰি ভাৰতৰ অলিম্পিক ৰেংকিঙৰ স্থান টপ 50 ৰ ভিতৰলৈ আনিব বুলি সকলো আশাবাদী আশা কৰোঁ আপোনালোকে খবৰটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি জানিব পাৰে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব ধন্যবাদ